নমস্কাৰ বন্ধু বান্ধৱীসকল আজি হল গুৱাহাটীৰ মোৰ 6 নম্বৰ দিন আৰু আজি আমি ডাইৰেক্ট যাম শিলং আৰু শিলঙৰ পৰা সম্পূৰ্ণ কি হয় কি নহব কত কি চাম সকলোখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আজি গুৱাহাটীত পুৰা বৰষুণ এতিয়া ভগৱানে এইটো ভাবিছো যে শিলঙতো বৰষুণ নহওক আৰু আজি আমি ৰুমৰ পৰাও বিদায় লম ভিন্দ্ৰৰ পৰা বিদায় লম ডাইৰেক্ট মানে শিলঙৰ পৰা আমি বাহিৰে শিৱসাগৰ যাম গৈ সো ভিডিওটো আগলৈকে চাই থাকক ভাল পাব আৰু ধুনীয়া শিলঙৰ ভিউবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যিমান পাৰো আহক তেন্তে ভিডিওটো আগলৈ লৈ যাওঁ देखा आपने लापरवाही का नतीजा पूरा लैंडस्लाइड আমি এতিয়া বৰাপানী আৰু একদম বৰাপানী সুন্দৰ ভিউটো আপোনালোকক এবাৰ দেখাবলৈ চেষ্টা কৰিম সক বৰাপানী একদম সুন্দৰ ভিউ আপোনালোকক এতিয়া ধুনীয়াকৈ মই দেখুৱাম এতিয়া আহি পাই গ'লোহি আমি 9টাত যেতিয়া ওলাই আহিছিলোঁ আহি মেলি এতিয়া বৰাপানী আৰু বৰাপানীৰ সুন্দৰ এটা পৰিৱেশ আপোনালোকক দেখুৱাম আৰু আপোনালোকে সেই পৰিৱেশৰ মজা ল'ম চক কিমান এটা সুন্দৰ আৰু এটা অতি ধুনীয়া পৰিৱেশ হয় চক তো শিলং ৰোড এণ্ড এফালে বৰাপানী এটা সুন্দৰ ভিউ এমেজিং ডাৱৰীয়া বতৰ আকাশ ফুল গুমা আৰু এটা সুন্দৰ চক কিমান ধুনীয়া এটা পৰিৱেশ পুৰা মানুহ ভিৰ আৰু এইজোপা শিলঙৰ শিলঙৰ সৌন্দৰ্যতা এইটো সময়ত আৰু এটা ব্যতিক্ৰম দিয়ে এই গছজোপা নামটো মই পাহৰি গ'লোঁ বাট অতি সুন্দৰ ফুলৰ সমাৱেশ হয় পুৰা ব্যস্ত ফটো মৰাত আৰু চব কিমান সুন্দৰ এটা ভিউ ইয়াৰ পৰা আগবাঢ়িম আগলৈ আৰু আগত কি হয় সকলোখিনি দেখুৱাইছোঁ বলক তেনেহ'লে আগলৈ যাওঁ
तुम्हारे नाम सियारे तुम्हार समान হব তুমি জানো যিসকলে শ্বিলং আহিছে সেইসকলে এই স্থানৰ কথা জানে কাৰণ এইখনত বহুতো ভিৰ হয় আৰু এনেদৰে 12টা-11টা মানৰ ভিতৰত ইমানেই ভিৰ হয় কাৰণ আৰু সেইসকলে কওঁ গুৱাহাটীৰ পৰা যিসকলে আহিম বুলি ভাবে ৰাতিপুৱা অতি সোনকালে আহিলে এই ভিৰটো নাপায় আৰু যদি দুপৰীয়া সময় হৈ যায় তেনেহ'লে এই ভিৰটোৰ মুখামুখি হ'ব লগা হয় বহুত টাইম ৱেষ্ট হৈ যায় ৰখতে শ্বিলং টাউনৰ অভিমুখে আমি আগবাঢ়িলোঁ এতিয়া শ্বিলং টাউনৰ মাজতে আমি উপস্থিত হৈ গ'লোহি এতিয়া আহি শ্বিলঙৰ মাছ অৱস্থাত আৰু এখন ইয়াত ফল মূলৰ সুন্দৰ বজাৰ আছে আপোনালোকক অকণমান দেখুৱাম ইয়াত সুন্দৰ ফল মূল আৰু ইয়াত কলবোৰ চাইজবোৰ চাব কিমান ডাঙৰ অতি সুন্দৰকৈ আপোনালোকক দেখাম অলপ চক আৰু কিমান ডাঙৰ কল আৰু ফল মূল চব লিচুবোৰ চব কলৰ চাইজ চব ইমান ধুনীয়া আপেল চব আৰু আছে আগলগোজ इसका जोड़ा कितना है? ये ये 100 যাম এতিয়া আমি শ্বিলং মেইন টাউন পামগৈ আৰু তাত কি হয় সকলোখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু ইয়াত অলপমান ক'লে এইবিধ ফল মূল খাই লয় তাৰপৰা আকৌ আগলৈ যাম সকলোখিনি দেখাই থাকিম আহক তেন্তে ভিডিঅ'টো আগলৈ লৈ যাম ডাৱৰৰ দেশত এনেদৰে সুন্দৰ কিমান ধুনীয়া চক শাৰী গছবোৰে ইমান সৌন্দৰ্যবোধক কৰিছে আৰু ওপৰত ডাৱৰৰ খেলা এটা অতি সুন্দৰ ৱেডাৰত আমি আগবাঢ়িছোঁ দেখিয়ে ভাল লাগিছে মনটো বহুত ফ্ৰেছ হৈ গৈছে আপুনিও আহিব আপোনাৰ দৈনিক কামৰ পৰা অলপ সময় উলিয়াই এনেদৰে মনটো ফ্ৰেছ কৰিবলৈ আমাৰ অতি সুন্দৰ এটা ঠাই চক আপোনালোকে মনোভৱ যেতিয়া আহিব তাৰ মনোৰঞ্জন দৃশ্যবোৰ দেখি পাহাৰীয়া দৃশ্যবোৰ দেখি গছ গছনিবোৰ দেখি আৰু প্ৰকৃতিক দেখি আনন্দ ল'ব পাৰিব আহক তেনেহ'লে শ্বিলং অভিমুখে আমি ৰাওনা হওঁ আপোনালোককো লৈ যাম আজি শ্বিলঙৰ প্ৰতিটো সময় বা প্ৰতিটো দিশ প্ৰতিটো পাহাৰ আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিম আৰু আহক যিমান পাৰোঁ যদি বতৰ বেয়া নকৰে আমি এটা সুন্দৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম
আৰু চক সুন্দৰ পৰিৱেশ আৰু ওপৰখন চক ইমান সুন্দৰ হৈ আছে তাৰ আৰু এইফালে চক লোকেশ্যন চক আৰু সকলোখিনি দেখুৱাই আছোঁ আমি আৰু কি হ'ব কি নহ'ব সকলোখিনি এতিয়া যাওঁ মই তললৈ আৰু আপোনালোকক সকলোখিনি দেখুৱাই আছোঁ নাও আমি যি 7 ছিষ্টাৰ যি ৱাটাৰফল আছে তাতে উপস্থিত আছোঁ আৰু এতিয়া তাৰ আগতে মই এটা সৰু ৱাটাৰফল এটা দেখুৱাই আছোঁ যি 7 ছিষ্টাৰ পৰা যিটো পানী বৈ আহিছে আৰু তাৰে এটা সৰু ৱাটাৰফল জুৰি হয় আৰু তাৰপিছত 7 ছিষ্টাৰ আপোনালোকক সুন্দৰকৈ দেখুৱাম এতিয়া আপোনালোকে ইয়াৰ এটা ভিউ লৈ লওক আৰু আপোনালোকে যি সুন্দৰ এটা প্ৰকৃতিৰ যি সুন্দৰ আটক ধুনীয়া হৈ মাত শুনিছে জৰ একদম সুন্দৰ এটা সেইটো আপোনালোকে উপভোগ কৰক আহক তেন্তে তাৰ এটা সুন্দৰ ভিউ আপোনালোকলৈ নেচাৰটো নেচাৰে চব কিমান এটা সুন্দৰ পৰিৱেশ একদম বৈ গুচি গৈছে এতিয়া আপোনালোকে এইটো দেখিলেই ইয়াৰ পিছত যি 7 ছিষ্টাৰ ফল আছে তাক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এটা ধুনীয়া ভিউ তাৰ উপৰিও বাংলাদেশৰ অলপমান ভিউ সকলোখিনি আপোনালোক দেখাম এতিয়া মই গৈ আছোঁ তালৈ ভিউ পইণ্টটোলৈ আৰু সুন্দৰকৈ আপোনালোক দেখাম দেই 7 ছিষ্টাৰ 7 ছিষ্টাৰ ফক চব কিমান সুন্দৰ তাৰ ভিউ লৈ লওক কিমান দূৰত চব চব মানুহ পুৰা ভৰ্তি চাবৰ কাৰণে মানুহ চব পুৰা ভৰ্তি ভিউ পইণ্টত চব আৰু ৱেডাৰটো চাওক এবাৰ ৱেডাৰটো কিমান সুন্দৰ চব কিমান সুন্দৰ এটা ৱেডাৰ এয়াই মেঘালয়ৰ সুন্দৰতা হয় কিমান আমি চবেই ইয়াতে খানা খাই ল'লোঁ এতিয়া তাৰপৰা শ্বিলঙলৈ আকৌ যামগৈ তাৰপৰা গুৱাহাটী যামগৈ চক হঠাৎ ইয়াত ইমানেই ফগ হৈ গ'ল আহোঁতে একদম পূৰা ৰ'দ দি আছিলে কিন্তু হঠাৎ পূৰা ফগ হৈ গ'ল মই এবাৰ তাৰ ভিউটো এবাৰ আপোনালোকক দেখুৱাম পূৰা অনলি ফগ হৈ গ'ল চক পূৰা ফগ ৰাস্তা পূৰা ফগ হৈ গ'ল এনেকুৱাই মানে ইয়াত ফাৰ্ষ্ট ফগ হৈ যায় আকৌ ফাৰ্ষ্ট ৰ'দ দি দিয়ে পূৰা চব ডাৱৰে হয় আৰু লগত টিপকে বৰষুণ আহিছে মৰচিৰাম আৰু অলপ আগত যোৱাতে আমি মৰচিৰাম পালোঁ কিন্তু তাত যোৱা নহ'লে বতৰ বহুত বেয়া আজি চব চাৰিওফালে ফগ চহৰাৰ পৰাই আমি গুচি আহিলোঁ এতিয়া চহৰৰ পৰা 6 কিলোমিটাৰ আগলৈ আহি শ্বিলঙৰ ৰাস্তাতে আমি চবেই ভাত খাই ল'লোঁ এখন আকৌ এতিয়া যাম আগলৈ শ্বিলং তাৰপৰা একদম গুৱাহাটী ইয়াৰ পিছতে পূৰা বৰষুণ হৈ যোৱাৰ বাবে আমি আৰু শ্বিলঙত ফুৰিব পৰা নহ'ল আৰু বহুতো ভিৰ সেইবাবে আমি একেবাৰে ঘৰমুৱা হ'লোঁ দেখিছে আপোনালোকে কিমান ফগ আৰু কিমান বৰষুণ সেয়েহে আমি আগবাঢ়িলোঁ নিজৰ স্থানলৈ গুৱাহাটীলৈ বুলি আৰু এনেদৰেই আমি এই ভিডিঅ'টো মই ইমানতেই সমাপ্ত কৰিলোঁ বৰষুণ বহুত হোৱাৰ বাবে ভিডিঅ' কৰিব পৰা নহ'লগৈ আৰু এনেদৰে আমি গুৱাহাটীৰ অভিমুখে ৰাওনা হ'লোঁ ধন্যবাদ